পাৰে তাৰ জৰিয়তে পৰিভ্ৰমণ কৰিব লগা এটা দশ প্ৰচেতক বুলি কোৱা হৈছে। সেই দশ প্ৰচেতক সংসাৰৰ মায়াত বন্দী হ'বৰ কাৰণে বা নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। আৰু আপোনালোকে দেখা পাই আছে মহাভাগৱত পাঠ, যি মহাভাগৱত পাঠ তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বিষ্ণুপুৰত তিনিদিনীয়াকৈ কাৰ্যসূচী যি পালন কৰিছে, অৰ্থাৎ আজি শেষৰ দিনাৰ কাৰ্যসূচীত আহি উপস্থিত হৈছোঁহি। আজি শেষ দিনাৰ কাৰ্যসূচীত এই মহাভাগৱত পাঠ আৰু খন্তেক পাছতে এক অধ্যায়ৰ পাছতে এই মহাভাগৱত পাঠ আজি সামৰণি অনুষ্ঠানত আপোনালোকে দেখা পাব কিছু বিৰল দৃশ্য, যেনে ভাগৱত ভাগ মূৰত লৈ মণিকূটৰ চাৰিওকাষে যেতিয়া ভক্তগণে ঘূৰে, তেতিয়া আপুনিও অনুমান কৰিব পাৰিব এই ভাগৱতৰ মহত্ব তথা তত্ত্ব। সকলো ভক্তই দুখত কান্দে, কেনেকৈ দুখ লগা, ইয়াৰ কিছু দৃশ্যাংশ ল'বলৈ মই আহি মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে আহি উপস্থিত হ'লেও চাই থাকিব। মোৰ ব্লগবোৰ কেনে হয় কমেণ্টত নিশ্চয় জনাব। আৰু আপোনালোকে দেখা পাই আছে নামঘৰৰ প্ৰাংগণৰ বিশেষ দৃশ্যসমূহ। ইয়াৰ পিছত পঞ্চম অধ্যায়ত কি বিষয়ে বৰ্ণনা দিছে সংক্ষেপে পুনৰবাৰ উগ্ৰস্বৰূপে কৈ আছে ঋষি সমস্ত। আহক আমি সেই মাজলৈকে জীৱত আচন্ন কৰি আছে। সেই হাত আৱৰণ যদি আমি ভেদ কৰিব নোৱাৰোঁ, কোনো কাৰণতে আমি জ্ঞানৰ দৰ্শন পাব নোৱাৰোঁ। আমি অপৰাধ মাৰ্জনাৰ সেৱা ধৰিছোঁ। Krishna Hare Ram Hare Ram 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 Hare Ram
আৰু ইতিমধ্যে আপোনালোকে দেখা পাই আছে হৰি নাম গাই ইতিমধ্যে মা ভাগৱত ভাগ মণিকূটৰ ভিতৰলৈ লৈ যোৱাত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। ইতিমধ্যে ভক্তসকলে কেনেকৈ অৰ্থাৎ ভকতসকলে কেনেকৈ এই হৰিনামৰ ধ্বনিৰে মহাভাগৱত ভাগ নামঘৰৰ চাৰিওকাষে তিনিপাককৈ ঘূৰাই আৰু মণিকূটত আকৌ পুনৰ ভাগৱত ভাগ স্থাপন কৰিব। ইয়াৰে দৃশ্য মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ। আৰু এয়া অনুষ্ঠান চলি আছে ভাগৱত ভাগৰ আজি সামৰণি অনুষ্ঠান মৰিগাঁও জিলাৰ বিষ্ণুপুৰত। ইয়াৰে কিছু দৃশ্যাংশ ল'বলৈ আহি ময়ো উপস্থিত হ'লোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। চাই থাকিব ব্লগবোৰ কেনে হয় আপোনালোকে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।